আজি আমি গৈ আছোঁ ৰাজস্থানৰ থৰ মৰুভূমিত আৰু থৰ মৰুভূমিৰ মাজত ৰাতি থাকিলে কেনেকুৱা এক্সপিৰিয়েঞ্চ হয় সেইটো আপোনালোকক আজি দেখুৱাম। আৰু চাওক আমি এতিয়া ক'ত আছোঁ, ধূলিখিনি চাওকচোন, এয়া চাওক, হাতত লাগি নধৰে, পৰি যায়। হেল্ল' ফ্ৰেণ্ডছ, হে গাইছ, আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'বিলাক চাই আছে গম পাইছে আমি বৰ্তমান আছোঁ যোধপুৰত। আৰু আপোনালোকক পানীৰ ৰাজস্থান দেখুৱালোঁ আৰু যোধপুৰখনৰ কথা দেখুৱালোঁ, মানে উদয়পুৰ আৰু যোধপুৰ দুয়োখন দেখুৱালোঁ। এতিয়া ৰাজস্থানৰ আচল মজা আপোনালোকক দেখুৱাম, মানে মৰুভূমি। মানে আমি বৰ্তমান গৈ আছোঁ মৰুভূমিৰ মজা ল'বলৈ ৰাজস্থানৰ। গতিকে ভিডিঅ'টো চাই থাকক, ব'লক আমাৰ লগত। আমি টেম্পু লৈ লৈছোঁ আৰু যিটুকুৰা ঠাইত যাম তাৰ নাম হ'ল অচিয়া। যোধপুৰৰ পৰা প্ৰায় 65 কিলোমিটাৰমান ডিষ্টেঞ্চ হ'ব। গতিকে বলক তালৈকে আৰু আপোনালোকক তাৰপিছত দেখাম ধামাকা। এই গাঁও এলেকা চব খেতি এইবিলাক, ইয়াত মানে মেচিনেৰে পানী দি কিনে খেতি কৰে। গাইছ, আমি এতিয়া আহি পালোঁ চাফাৰী কেম্প অচিয়া। এইটো একদম গাঁৱৰ মাজত। বাকী ৰুম চুম লৈ কিনে আপোনালোকৰ লগত কথা পাতি আছোঁ। গাইজ আমি আহি কিনে ফ্ৰেছ চেছ হৈ ল'লোঁ আৰু চাওক আমি এতিয়া ক'ত আছোঁ। টেণ্ট, চব টেণ্ট এইবিলাক। আৰু এয়া কি জানেনে, থাৰ ৰেগিস্থান। থাৰ ৰেগিস্থানৰ মাজত আছোঁ আমি। এইটো এটা কেম্প হয়, কেম্পৰ মাজত আছোঁ আমি। কেম্পৰ মাজত মানে এনেকুৱাকৈ কেম্পিং লগাই থৈ দিয়া আছে, টেণ্ট। আৰু টেণ্টটো এতিয়া অলপ গধূলি ইভিনিং টাইম হৈছে না, সেইকাৰণে টেণ্টটো আজি নেদেখুৱাও, অহাকালি দেখুৱাম ৰাতিপুৱা। মানে ৰাতিপুৱা পোহৰ হ'ব না, পোহৰ হ'লে দেখুৱাম। ইয়াত মানে অলপ আন্ধাৰ আন্ধাৰ হৈছে, ভিতৰত ভিডিঅ'টো ভাল নহ'ব। লাইফত ৰেগিস্তানত ফাৰ্ষ্ট টাইম খোজ কাঢ়ি আছোঁ। আৰু ধূলিবিলাক অলপ বেলেগ টাইপৰ, মানে আমাৰ ধূলিবিলাকৰ দৰে নহয়। চাওক ওপৰত লাগি নধৰে, ধূলিখিনি চাওকচোন, এয়া চাওক, হাতত লাগি নধৰে, পৰি যায়। অলপমান মানে জোকাৰি দিলে পৰি যায়। মৰুভূমিৰ মাজত এইখন চাফাৰী কেম্প অচিয়া, মানে অচিয়া নামৰ এখন গাঁও এইখন। তাত এইখন এখন কেম্প বনাই থোৱা আছে আৰু সেই কেম্পখনত আহিছোঁ। 3 ষ্টাৰ হোটেল একচুৱেলি এইখন। মৰুভূমিৰ মাজতো যে এনেকৈ এনজয় কৰিব পাৰি বহুতে নাজানে, কিন্তু আমি নজনা ঠাইত আহি ভাল পাওঁ। মানুহে নজনা ঠাইত আহি আমাৰ ভাল লাগে আৰু আপোনালোকক দেখুৱাইও ভাল লাগে। আৰু এটা আপোনালোকক কথা কওঁ, ইয়াত মানে যিমানখিনি মানুহ আহিছে বেছিভাগ লোকেল, অকল চাগে আমিয়ে বাহিৰৰ পৰা আহিছোঁ। মানে ৰাজস্থানৰ বহুত দেখিছোঁ, ৰাজস্থানী মানুহ বহুত আছে, কিন্তু নৰ্থ ইষ্টৰ বা আমাৰ অসমৰ মানুহ কাকোৱে লগ পোৱা নাই। বা ইয়াত বুলি নহয়, আমি উদয়পুৰ ফুৰিলোঁ, যোধপুৰ ফুৰিলোঁ, কিন্তু মানে অসমৰ মানুহ এজনো লগ পোৱা নাই। আমাৰ অসমৰ পৰা মেক্সিমাম মানুহ জয়পুৰ ছাইডতহে যায়। উদয়পুৰৰ বিষয়ে বেছি নলেজ নাই, হয়তো বেছি ধুনীয়া বুলিও নাভাবে বা নাজানে। সেইকাৰণে আমি আহিছোঁ উদয়পুৰ। জয়পুৰতো বহুত ভিডিঅ' আছে ইউটিউবতো, কিন্তু বহুত ইউটিউবাৰে দেখুৱাইছে, কিন্তু মানে উদয়পুৰৰ ভিডিঅ' এটাও দেখা পোৱা নাই আমি অসমীয়াত। সেইকাৰণে আমি উদয়পুৰ আহিছিলোঁ। অচিয়া এইখন যিখন কেম্প, নিশ্চয় আপোনালোকে নাম শুনা নাছিল বা ইয়াত কোনেও অহা নাই। আৰু আমাৰ কাম হ'ল আপোনালোকক ইনফৰমেশ্যন দিয়া, যাতে আপোনালোকেও ইয়াত আহি এনজয় কৰিব পাৰে থাৰ ডিজাৰ্টত। এতিয়া বলকচোন, ছানছেটৰ টাইম হৈছে, কেম্পটো অলপমান দেখাওঁ যিমান পাৰোঁ, আৰু বাকী ৰাতিপুৱা ভালকৈ দেখুৱাম। আৰু যে মোৰ পিছপিনে দেখি আছে আপোনালোকে, ইয়াত যে মানুহবিলাক বহি আছে, তাত কালচাৰেল প্ৰগ্ৰেম হ'ব আৰু বনফায়াৰ হ'ব, বনফায়াৰ হ'ব, ট্ৰেডিশ্যনেল ফ'ক ডান্স হ'ব। আৰু আমি আপোনালোকক দেখুৱাম, আমিও এনজয় কৰিম আৰু লগতে আপোনালোককো এনজয় কৰোৱাম। আৰু ইয়াৰ চবচে লেটেষ্ট কথাটো হ'ল, মানে মৰুভূমিত যিহেতু আহিছোঁ, নিশ্চয় গম পাইছে কেমেল চাফাৰী। এইপিনে চাওক কেমেল চাফাৰী। আমি ৰাতিপুৱা কৰিম, আজি নকৰোঁ। এইবিলাক মানুহবিলাক, টুৰিষ্টবিলাক আহিছে কেমেল চাফাৰীৰ কাৰণে। 7টা আউট আছে ইয়াত। আৰু ডেজাৰ্টত আহি যদি কেমেল চাফাৰী নকৰোঁ কি লাভ, আহি আকৌ লাভ নাই না। আমি কালি কৰিম। আৰু যদি সময় মিলে জীপ চাফাৰীও কৰিম। ইয়াত জীপ চাফাৰীও আছে। ৰেগিস্তান লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ। আৰু মানে ইয়াত যে খোজকাঢ়ি আছোঁ, একদম বেলেগ। আমি যে পাউডাৰ লগাওঁ গালত, পণ্ডছ পাউডাৰ, তেনেকুৱা টাইপৰ, মানে পিছল। আৰু আজি ৰাতি ইয়াত কালচাৰেল প্ৰগ্ৰেম হ'ব। এইবিলাক চেয়াৰবিলাক পাৰি থৈ দিয়া আছে, আৰু এইবিলাক চব কেম্প। আৰু কেম্পৰ উপৰিও আপোনালোকে যদি কেম্পত থাকিব নিবিচাৰে, এইপিনে ৰুমো আছে। এইপিনে দেখিছে এইবিলাক ৰুম, ঘৰ, সেই ঘৰবিলাকতো থাকিব পাৰে ৰুম। তাত অলপ প্ৰাইচটো অলপ কম হয় তাত। আমি ইমান দিন ৰাজস্থানত আছোঁ, উদয়পুৰ ফুৰিলোঁ, যোধপুৰ ফুৰিলোঁ, সকলোতে হোটেলৰ ৰুমত আছোঁ। সেইকাৰণে আজি কেম্পৰ এক্সপিৰিয়েঞ্চ ল'ম। কেম্পো যিটি নহয়, থাৰ মৰুভূমিৰ কেম্প। আৰু কেম্পৰ ভিতৰতো চাই আপোনালোকে ক'ব, বাপৰে, থাৰ ৰেগিস্তানৰ ভিতৰত বুলি মানে অলপো ফিল নহয় ভিতৰত গ'লে। চাওক কেমেল চাফাৰী কৰি আছে টুৰিষ্টবিলাকে। ফুটকেইটা কি ৰকম দৌৰিছে ইয়াত, বাহ, পুৰা দৌৰি আছে। আজিলৈকে যিমান ঠাই ঘূৰিছোঁ, চবচে ইউনিক এক্সপিৰিয়েঞ্চ আছে, কাৰণ মৰুভূমিৰ এক্সপিৰিয়েঞ্চটো আগতে পোৱা নাছিলোঁ, লগতে উটো ফাৰ্ষ্ট টাইম দেখিছোঁ। ইমান ভাল লাগিছে মানে শব্দৰে বুজাব নোৱাৰোঁ। আৰু পৰিৱেশটো ইমান ধুনীয়া, ঠাণ্ডা ঠাণ্ডা হাৱা আহিছে। দিনত বাৰু বহুত গৰম হ'ল হয়, কিন্তু এতিয়া ঠাণ্ডা ঠাণ্ডা হাৱা আহিছে। আৰু এইবিলাক জীপ চাফাৰী চলি আছে আগত, চাওক জীপ চাফাৰী।
আৰু এই দূৰত এটা বস্তু চাওকচোন, জুম কৰি দিছোঁ মই অলপ, উইং মিল চলি আছে তাত। উইং মিলত মানে কাৰেণ্ট প্ৰডিউচ হয়, আৰু ৰাজস্থানতো উইং মিল আছে বুলি আজিহে গম পালোঁ। এতিয়া জাষ্ট দেখা পালোঁ, চাওক জুম কৰি দিছোঁ মই, এইবিলাক ঘূৰি আছে। হয়তো মৰুভূমিত মানে বতাহ আহি থাকে, সেইকাৰণে মানে সুবিধা হয়। উইং মিল মানে য'ত বনায় তাত মানে বতাহ আহি থাকিব লাগে, নেচাৰেল বতাহ। আৰু ইয়াততো বতাহ পুৰা বলিয়ে থাকে মৰুভূমিত, সেইকাৰণে উইং মিল বনাই তাৰ পৰা কাৰেণ্ট প্ৰডিউচ কৰে। এটা বেলেগ বস্তু ইয়াত দেখা পালোঁ, ইমান জীপ চলি আছে আপোনালোকে দেখিছে, কিন্তু ধূলি উৰা নাই। মানে ধূলিটো উৰিছে, উৰি কিনে আৰু লগালগ তলত পৰি যায়। কিন্তু আমাৰ তাত হ'লে এনেকৈ ধূলি থাকিলে কি হ'ল হয়, অৱস্থা মানে পৰিৱেশটো বেয়া হৈ গ'ল হয় ন। কিন্তু ইয়াত ধূলিটো চাওক পৰি যায়, ডাইৰেক্ট পৰি যায়, তলত তলত পৰি গ'ল, নাই। চাওক ধূলি নুৰে, ইমান জোৰত গৈছে, ধূলি উৰা নাই। ডে টাইমত মৰুভূমিত আহিবই নোৱাৰি, গৰম। কিন্তু আচৰিত, এই গধূলি টাইম পূৰা ঠাণ্ডা। এই বালিবিলাক যে দেখিছে, ধূলিবিলাক একদম ঠাণ্ডা হৈছে। আৰু ইয়াত প্ৰি ৱেডিং ফটোশ্বুট চলি আছে, চাওক ইমান ধুনীয়া ঠাই না, ফটোশ্বুট মজা হ'ব ইভিনিং টাইমত। এই আকাশখন চাওক, ইয়াৰ পৰা কি মজা হৈছে। আৰু আগত যে এইবিলাক ঘৰবিলাক দেখিছে, অচিয়া টাউনখন মৰুভূমিৰ চাইডে চাইডে মানে আছে। আৰু এতিয়া আমি ইয়াৰ কেম্পৰ পৰা বহুত দূৰত আহিছোঁ, কেম্পলৈকে যাওঁ। ইয়াত এনেকৈ ডেন্স প্ৰগ্ৰাম চলি আছে, কালচাৰেল। মানুহবিলাক ইয়াত বহি কিনে চবে চাই আছে। মাজত বন ফায়াৰ, আৰু আমাৰ চাহ আহি গ'ল। আৰু ইয়াত কেণ্ডেল লাইট, চাহ, আৰু আগত কালচাৰেল প্ৰগ্ৰেম। এনেকৈ চবকে মাতি আছে ডেন্স কৰিবলৈ, ছোৱালীবিলাকক। আৰু আমাৰ মিছেছ ভৰালিও যাব এতিয়া। এনেকৈ পূৰা ডেন্স চলি আছে আমাৰ। মই নাচিব নাজানো, কিন্তু মানে এই মোমেণ্টখিনি আকৌ কেতিয়াবা ঘূৰাই পাওঁ নে নাপাওঁ সেইটো নাজানো। সেইকাৰণে যিমানখিনি পাৰোঁ এই মোমেণ্টখিনি এনজয় কৰিব চেষ্টা কৰিছোঁ। আমি মধ্যবিত্ত মানুহ, আৰু আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ জীৱনৰ বেছিভাগ সময় ঘাত প্ৰতিঘাত আৰু জীৱনৰ সপোনবিলাক পূৰণ কৰোঁতেই গুচি যায়। সেইকাৰণে আমি এনেকুৱা সৰু সৰু ভাল লগা মুহূৰ্তবোৰ মন খুলি এনজয় কৰিব লাগে। আপোনালোকৰ যদি কেতিয়াবা ৰাজস্থান অহাৰ প্লেন আছে, তেতিয়াহ'লে আপোনালোকৰ ট্ৰেভেল লিষ্টত যোধপুৰ নহ'লে জয়ছেলমেৰ এড কৰিব চেষ্টা কৰিব। কাৰণ তাতহে আপোনালোকে ৰাজস্থানৰ আচল মজা পাব, যিটো মানে মৰুভূমিৰ মজা, আৰু যিটো মানে ৰাজস্থানৰ পাৰম্পৰিক শৈলী আছে, সেইখিনি আপোনালোকে উপভোগ কৰিব পাৰিব। ওপৰত মটকা লৈ তাৰে ওপৰত জুই লগাই কিনে নাচি আছে, বেলেঞ্চ চাওক। বেলেঞ্চ চাওক না গাইছ, বাপৰে। মূৰৰ ওপৰত 7টাকৈ মটকা লৈ এনেকৈ ডেন্স কৰি আছে, ইমান ইজি নহয়। আৰু এনেকৈ কালচাৰেল প্ৰগ্ৰেম উপভোগ কৰাৰ পিছত আমাক মানে ডিনাৰ কৰিব মাতিলে। ডিনাৰটো আমাৰ এইখন ৰেষ্টুৰেণ্টতে হ'ব, আৰু এই গোটেইখিনি পেকেজটোৰ ভিতৰতে ইনক্লুড আছিলে। এয়া আমাৰ খানা লৈ ল'লোঁ, আৰু ইয়াত ৰাজস্থানৰ কিবা কিবি ট্ৰেডিশ্যনেল ফুডো আছে, আৰু লগতে ৰুটিও দি দিলে। ইয়াত এটা বস্তু ভাল লাগিছে, খানাখিনি মানে বুফে চিষ্টেম, আৰু পেকেজটোতে আছিলে খানাটো ফ্ৰী মানে পইচাটো লৈছে দিয়কচোন, কিন্তু মানে পেকেজটোতে আছিলে। আৰু বাকী যিয়ে নহওক ৰাতিপুৱা লগ পাম, কাৰণ আন্ধাৰত একো দেখা পোৱা নাযাব। কালি ৰাতিপুৱা চব টেণ্টৰ ভিতৰতো কেনেকুৱা চব দেখাম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ল কাৰণে আজি ইয়াতে শেষ কৰিলোঁ। নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম আমি নেক্সট ডে কি এক্টিভিটি কৰিলোঁ। গতিকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব। তো আজিলৈ মানে বাই বাই।